হেল্ল' ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? আমাৰ ভালে দেই। আজি ডিব্ৰুগড়ৰ পৰা গোলাঘাটৰ ফালে আহিছোঁ। গোলাঘাটৰ এখন বহুত দীঘল ডাঙৰ এখন আছে, নামবৰ হাবি বুলি কোৱা হয়। এখন ডাঙৰ ফৰেষ্ট আছে, বহুতেই দীঘল হাবিখন। প্ৰায় চাগে 20 কিলোমিটাৰ মানেই হ'ব নেকি। আৰু এই হাবিখনৰ হাতী অহা যোৱা কৰে। এলিফেণ্ট কৰিডৰ বুলি কোৱা হয়। আৰু ৰাস্তাটো ভাল লাগে বাৰু, নামবৰ হাবিৰ মাজেদি যাবলৈ। খুব ঠাণ্ডা, গহীন লাগে, নিৰিবিলি লাগে পৰিৱেশটো। গোলাঘাটৰ অসমৰে আৰু এখন ডাঙৰ হাবি বুলি কোৱা হয়। জংঘল এখন ডাঙৰ জংঘল। আৰু হাবিখন ডাঠো হয় যথেষ্ট। দুইফালে যথেষ্ট গছ আছে, গছ-গছনিয়ে ভৰি আছে। আমি ৰাস্তাটো গৈ থাকোঁতে এবাৰ নামি ল'লোঁ। নামি আকৌ ভিডিঅ' কৰিলোঁ। অকণমান নিজকো দেখাইছোঁ আৰু নামবৰ হাবিৰ মাজতে নিজকো নিজেও যে গৈছোঁ তাকে দেখুৱাইছোঁ আপোনালোকক। ঘৰৰ পৰিয়াল হৈ গ'লোঁ গোটেইখিনি। হাবিখন বহুতেই দীঘল আৰু হাবিখন খুবেই দীঘল, খুব ঠাণ্ডা লাগে আৰু পৰিৱেশটো। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব।